নমস্কাৰ স্বাগতম জনাইছো আসাম এক্সামৰ নতুন এটা ভিডিঅ'লৈ আৰু আজি আপোনালোকৰ বাবে লৈ আহিছো ৰিজনিঙৰ 5টা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন এই ধৰণৰ প্ৰশ্নসমূহ পৰীক্ষাসমূহত আগতে অহা দেখা গৈছে সেইবাবে এনে ধৰণৰ প্ৰশ্নসমূহ লৈ আহিছো আপোনালোকৰ মাজলৈ মই আৰু আজিৰ প্ৰশ্নকেইটা আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ যেটো প্ৰশ্ন লৈ আহিছো এই প্ৰশ্নটো চাওক কি আছে শৃংখলাটোত দিয়া প্ৰশ্নবোধক চিহ্নৰ স্থানত কি হ'ব ইয়াত এটা শৃংখলা দিয়া আছে শেষত যেটো প্ৰশ্নবোধক চিহ্ন দিয়া আছে এই প্ৰশ্নবোধক চিহ্নটোৰ স্থানত কি হ'ব আপোনালোকে লিখিব লাগে অপচন এ আছে বি আছে সি আৰু ডি চাৰিটা অপচন দিয়া আছে আপুনি আপোনাৰ উত্তৰটো কমেন্ট বক্সত লিখি দিব আৰু আহক আজিৰ প্ৰশ্নকেইটা চাওঁ যদি 5 বিয়োগ 5 সমান 20 7 বিয়োগ 7 সমান 42 আৰু 2 পৰা 2 বিয়োগ কৰিলে সমান 2 হয় তেনেহলে 6 বিয়োগ 6 সমান কি হ'ব ইয়াত সুধিছে ইয়াত প্ৰশ্নবোধক চিহ্নৰ স্থানত কি হ'ব সেইটো আমি উলিয়াব লাগে এনে ধৰণৰ প্ৰশ্নসমূহ দিয়া থাকিলে কি কৰিব লাগে আমি চাব লাগে যে 5 আৰু 5ক এনে কি কৰা হৈছে আমি 20 পাইছো 7 আৰু 7 এই দুটা কি কৰি আমি 42 পাইছো 2 আৰু 2 কি কৰি 2 পাইছো এই তিনিটা যদি কেনে ধৰণে উলিয়াব পাৰো তেতিয়া হলে আমি এইটো অতি সহজতে উলিয়াব পাৰিম এতিয়া চাওক 5 আৰু 5ক কি কৰিলে 20 হ'ব 5 আৰু 5 যদি যোগ কৰে তেতিয়া হলে 10 হ'ব 20 নহয় 5 আৰু 5 যোগ কৰিলে ধৰক 10 হ'ল 10ক আমি 2 ৰে পূৰণ কৰিলো 10 2 গুণে 20 এতিয়া 7 আৰু 7 যোগ কৰিলো 14 হ'ল 14 লগত যদি 2 পূৰণ কৰো 42 হ'ব জানো 42 নহব গতিকে যোগ কৰিলে উত্তৰটো নিমিলিব এতিয়া আমি কি কৰি চাম পূৰণ কৰি চাম 5 আৰু 5 গুণ পূৰণ কৰিম 5 5 গুণে কিমান হয় 25 হয় 25ৰ পৰা যদি আমি 5 বিয়োগ কৰো কিমান পাওঁ 20 পাওঁ 20 আমি উলিয়ালো 20 কেনেকৈ পালো বুজিছে 5 আৰু 5 পূৰণ কৰিলো তাৰ পৰা আমি আকৌ 5 বিয়োগ কৰিলো 5 পূৰণ 5 আৰু তাৰ পৰা আমি 5 বিয়োগ কৰিলো সমান কিমান পালো 20 পালো তাৰ পিছত কি দিয়া আছে চাওক 7 আৰু 7 দিয়া আছে 7 আৰু 7 আমি পূৰণ কৰিম তাৰ পৰা কিমান মাইনাস কৰিম তাৰ পৰা আমি 7 মাইনাস কৰিব লাগিব ইয়াত তিনিউটা 5 হৈছে ইয়াত আমি তিনিউটা 7 বহাম 7 আৰু 7 গুণ কি কৰিছো পূৰণ কৰিছো তাৰ পৰা আমি 7 বিয়োগ কৰিম কিমান হ'ব 7 7 গুণে কিমান হয় 49 49ৰ পৰা যদি আমি 7 বিয়োগ কৰো তেতিয়া হলে কিমান পাওঁ আমি 42 পাওঁ ইয়াতো আমি উলিয়াইছো 42 ওলাইছে আগৰটোত 20 উলিয়াব পাৰিলো এতিয়া পাছত কিমান দিয়া আছে চাওক 2 বিয়োগ 2 দিয়া আছে আমি কি কৰিম 2 আৰু 2 পূৰণ কৰিম ইয়াত বিয়োগ চিন দিয়া আছে আপুনি বিয়োগে কৰিব লাগিব সেইটো কোনো কথা নহয় ইয়াত যোগ কৰিব লগা হ'ব পাৰে পূৰণ কৰিব লগা হ'ব পাৰে বৰ্গ কৰিব লগা হ'ব পাৰে যিকোনো প্ৰক্ৰিয়াৰে আপুনি উলিয়াব লগা হ'ব পাৰে গতিকে যিটো চিহ্ন দিয়া থাকে সেইটোত গুৰুত্ব নিদিব আপুনি কেনে ধৰণে উত্তৰটো উলিয়াব পাৰে তাতহে গুৰুত্ব দিব ইয়াত চাওক 2 আৰু 2 দিয়া আছে 2 আৰু 2 আমি পূৰণ কৰিম তাৰ পৰা কি কৰিম আগৰ কেইটাৰ দৰে 2 বিয়োগ কৰিম যিকেইটা সংখ্যা দিয়া আছে সেই সংখ্যাটোৱেই বিয়োগ কৰি দিম এতিয়া 2 আৰু 2 পূৰণ কৰিলে কিমান হয় 2 2 গুণে 4 4ৰ পৰা যদি আমি 2 বিয়োগ কৰি দিওঁ কিমান পাওঁ আমি 2 পাওঁ ইয়াত 2 দিয়া আছে এতিয়া আমি গম পালো আগৰ তিনিটা কেনে ধৰণে ইয়াত বহুৱা হৈ আছে এতিয়া আমি এইটো তেনে ধৰণে উলিয়াব লাগিব 6 আৰু 6 সমান কি হ'ব এতিয়া আমি কি কৰিব লাগিব 6 পূৰণ 6 কৰিম 6 পূৰণ 6 কৰি তাৰ পিছত বিয়োগ কিমান কৰিব লাগিব বিয়োগ কৰিব লাগিব 6 6 6 গুণে কিমান হ'ল 36 36ৰ পৰা 6 যদি বিয়োগ কৰো কিমান ওলাই 30 30 কোনোবাটো অপচনত আছে নেকি চাব লাগিব অপচন ডিত আছে অপচন ডি হ'ব শুদ্ধ 6 বিয়োগ 6 সমান কিমান বহিব প্ৰশ্নবোধক চিহ্নৰ স্থানত 30 বহিব আশা কৰো আপুনি খুব ধুনীয়াকৈ বুজি পাইছে এইটো আৰু এটা ট্ৰিকেৰে আপুনি কৰিব পাৰে শৰ্ট ট্ৰিক ইয়াতকৈ অকমান ছুটি সেই ট্ৰিকটো আপুনি যেটো ট্ৰিক ভাল পায় সেইটো ট্ৰিকতে আপুনি কৰিব পাৰে ইয়াত চাওক 5 আৰু 5 দিয়া আছে 5 বিয়োগ 5 সমান 20 দিয়া আছে ইয়াত কেনেকৈ উলিয়াব ইয়াত 5 দিয়ক আৰু ইয়াৰ পৰা 1 কমাই দিয়ক মানে 4 তাৰ পিছত 20 কৰক এতিয়া 5 আৰু 4 পূৰণ কৰি দিয়ক কিমান ওলাব 20 ওলাব ঠিক তেনেকৈ চাওক 7 আৰু 7 দিয়া আছে পিছৰ 7টোৰ পৰা বা আগৰ 7টোৰ পৰা আপুনি 1 কমাই দিয়ক কি হ'ব এতিয়া এটা 6 হ'ব আৰু এটা 7 হ'ব 6 7 গুণে কিমান হয় 42 হয় তাৰ পিছত চাওক কিমান দিয়া আছে 2 আৰু 2 দিয়া আছে এটা 2 পৰা 1 কমাই দিয়ক যিকোনো এটাৰ পৰা কমালে হ'ল 1 কমাই দিয়ক কিমান হ'ব 1 থাকিব ইয়াৰ পৰা ধৰ কমাই দিলো ইয়াত 1 থাকিলে 2 আৰু 2 লগত 1 পূৰণ কৰিলে কিমান হয় 2 হয় ঠিক তেনেদৰে আমি এইটো 6 ৰ পৰা যদি আমি 1 কমাই দিওঁ তেতিয়া হলে কিমান হ'ব 5 হ'ব 6 আৰু 5 যদি পূৰণ কৰো কিমান পাওঁ আমি 30 পাওঁ 30 কোনটো অপচনত আছে অপচন ডি শুদ্ধ হ'ব প্ৰশ্নবোধক চিহ্নৰ স্থানত কি বহিব 30 বহিব যদি ধুনীয়াকৈ বুজি পাইছে আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে ভিডিঅ'টো প্ৰথমতে এটা লাইক কৰিব তাৰ পাছত
চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিমান আপোনাৰ বন্ধু বান্ধৱী আছে ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহত শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই ট্ৰিকসমূহ জানিব পাৰে। পাছৰ প্ৰশ্নটো কি দি আছে চাওক, তলত দিয়া সংখ্যা শৃংখলাটোত পৰৱৰ্তী সংখ্যাটো কি হ'ব? ইয়াত এটা সংখ্যা শৃংখলা দিয়া আছে, ইয়াত পৰৱৰ্তী সংখ্যাটো আমি উলিয়াব লাগে। এনেধৰণৰ প্ৰশ্ন দিয়া থাকিলে, শৃংখলাৰ লগত জড়িত কিছুমান প্ৰশ্ন দিয়া থাকিলে আমি কি কৰিব লাগে? শৃংখলাটো কেনেধৰণে আগুৱাই গৈছে, কেনেধৰণে শৃংখলাটো আগুৱাই গৈছে সেইটো আমি চাব লাগিব। শৃংখলাটো সৰুৰ পৰা ডাঙৰলৈ গৈছে নে ডাঙৰৰ পৰা সৰুলৈ আহিছে? এতিয়া ইয়াত চাওক কি হৈছে, ডাঙৰৰ পৰা শৃংখলাটো সৰুলৈ গৈছে, মানে আমি এটা আইডিয়া কৰিব পাৰোঁ যে ইয়াত বিয়োগ কৰা হৈছে। ইয়াত ডিফাৰেঞ্চটো আমি প্ৰথমতে উলিয়াব লাগিব যে সংখ্যাসমূহৰ মাজত ডিফাৰেঞ্চটো কিমান পাৰ্থক্য আছে। 385 পাছত 381 কেনেকৈ হ'ল, তাৰপিছত 365 কেনেকৈ বহালে, 329 কেনেকৈ বহালে, 265 বহালে। এতিয়া ইয়াত আমি কি বহাম, অপশ্যনৰ পৰা কোনটো বহাম সেইটো কেনেকৈ উলিয়াব? প্ৰথমতে চাওক 385 আৰু 381, ইয়াৰ মাজত পাৰ্থক্য কিমান আছে? ইয়াৰ মাজত পাৰ্থক্য হ'ল 4। তাৰপাছত 381ৰ পৰা 365ৰ মাজত, মানে 381ৰ পৰা কিমান বিয়োগ কৰিলে 365 পাওঁ? আমি 16 বিয়োগ কৰিব লাগিব। তাৰপিছত 365ৰ পৰা 329 কেনেকৈ পালোঁ? কিবা এটা বিয়োগ কৰা হৈছে, কিমান বিয়োগ কৰা হৈছে ইয়াত? 36, মানে 36 বিয়োগ কৰা হৈছে, আপুনি কৰি চাব পাৰে। তাৰপিছত 329 আৰু 265ৰ মাজত কিমান পাৰ্থক্য আছে? ইয়াৰ মাজত পাৰ্থক্য আছে 64। এতিয়াও আপুনি একো ধৰিব নোৱাৰিব, 4ৰ পাছত 16 বহালে, 16ৰ পাছত 36, ডাইৰেক্ট 64। এনেধৰণেও আপুনি উত্তৰটো উলিয়াব নোৱাৰিব। ইয়াত আমি কি চাব লাগিব যে 4ৰ বৰ্গ কৰিলে কিমান হ'ব? 4ৰ বৰ্গ কৰিলে হ'ব 2। 16ৰ যদি বৰ্গ কৰোঁ কিমান হ'ব? 4। 36ৰ যদি বৰ্গ কৰি দিওঁ কিমান হ'ব? 6। 64 যদি বৰ্গ কৰি দিওঁ কিমান হ'ব? 8। এতিয়া নিশ্চয় আপুনি অলপ ধৰিব পাৰিছে যে 2, 4, 6, 8 প্ৰথমতে কাৰ বৰ্গ পাৰ্থক্য? 385 আৰু 381ৰ মাজত কাৰ বৰ্গৰ পাৰ্থক্য? 2ৰ বৰ্গৰ পাৰ্থক্য। তাৰপাছত 4, তাৰপিছত 6, তাৰপিছত 8। 2 2 গুণে 4, ইয়াত কিমান ডিফাৰেঞ্চ আছে? 4 ডিফাৰেঞ্চ। 4 4 গুণে 16, ইয়াত কিমান ডিফাৰেঞ্চ আছে? 16 ডিফাৰেঞ্চ আছে। 6 6 গুণে 36, কিমান ডিফাৰেঞ্চ আছে ইয়াত? 36। তাৰপিছত 8 8 গুণে 64, ইয়াত 64 ডিফাৰেঞ্চ আছে। এতিয়া চাওক, ইয়াত 2 4 6 8 ক্ৰমিকভাৱে যুগ্ম সংখ্যাবোৰ লোৱা হৈছে 2ৰ পৰা। প্ৰথমতে 2, তাৰপিছত আকৌ 2 বাঢ়ি 4, তাৰপিছত আকৌ 2 6, তাৰপিছত আকৌ 2 8। এতিয়া আমি কাৰ ল'ব লাগিব? এতিয়া আমি ল'ব লাগিব 10। 10 10 গুণে কিমান হয়? 10 10 গুণে হয় 100। গতিকে 265 পৰা আমি কিমান বিয়োগ কৰিব লাগিব? 100 বিয়োগ কৰিব লাগিব। 265 পৰা যদি আমি 100 বিয়োগ কৰি দিওঁ কিমান থাকে? 165। 165 কোনটো অপশ্যনত আছে? অপশ্যন চিত আছে। অপশ্যন চি হ'ব শুদ্ধ। ইয়াত কি বহিব? 165 বহিব। আশা কৰোঁ আপুনি খুব ধুনীয়াকৈ বুজিছে কেনেধৰণে উলিয়াব লাগে। পৰীক্ষাত আহিলে নিশ্চয় আপুনি মিনিটতে উলিয়াব পাৰিব এই ধৰণৰ শৃংখলাসমূহ। আপোনাৰ বাবে এতিয়া একো টান হৈ থকা নাই। আহক পৰৱৰ্তী প্ৰশ্নটো চাওঁ। পৰৱৰ্তী প্ৰশ্নটো চোৱাৰ আগতে যদি আপুনি মেথমেটিক্স মোৰ চেনেলত আপলোড কৰা মেথমেটিক্সৰ ভিডিঅ'টো চোৱা নাই, টপ 10 মেথমেটিক্সৰ প্ৰশ্ন সেই ভিডিঅ'টোত এড কৰা হৈছে আপোনালোকৰ বাবে শ্বৰ্ট ট্ৰিক সহ। আপুনি সেই ভিডিঅ'টো যদি চোৱা নাই চাই ল'ব, ডেছক্ৰিপশ্যনতে লিংক পাব। আৰু ইয়াৰ আগত যিটো ভিডিঅ' দিছিলোঁ টাইম এণ্ড ডিষ্টেঞ্চৰ, সেইটো ভিডিঅ' চাব। অতিকৈ গুৰুত্বপূৰ্ণ ট্ৰিকসমূহ তাত মই শ্বেয়াৰ কৰিছোঁ। গতিকে ভিডিঅ'কেইটা চাবলৈ নাপাহৰিব। আহক পৰৱৰ্তী প্ৰশ্নটো চাওঁ। পৰৱৰ্তী প্ৰশ্নটো কি দি আছে চাওক, যদি 6 - 5 = k, 8 - 7 = o, 4 - 2 = j হয়, তেনেহ'লে 10 - 9 কিমান হ'ব? যেতিয়া নাম্বাৰ আৰু লেটাৰ এনেধৰণৰ প্ৰশ্নসমূহ দিয়া থাকে, নাম্বাৰ আৰু লেটাৰ একেলগ কৰি, তেতিয়া আমি কি কৰিব লাগে? তেতিয়া আমি কৰিব লাগে সেই লেটাৰটো কিমান নম্বৰত পৰে সেইটো চাব লাগে। এতিয়া ইয়াত অকণমান কনফিউজ হ'ব যে 6 - 5 দি k দিয়া হৈ আছে। 6ৰ পৰা 5 বিয়োগ কৰিলে কিমান হয়? 6ৰ পৰা 5 বিয়োগ কৰিলে 1 হয়। 1 নম্বৰত কিন্তু a আহিব লাগে, ইয়াত বহাইছে k। ঠিক তেনেধৰণে আপুনি কনফিউজ হ'ব নালাগে। ইয়াত কি কৰিব চাওক, মই শ্বৰ্ট ট্ৰিকেৰে আপোনালোকক বুজাই দিম। ইয়াত কি কৰা হৈছে, সাধাৰণতে আমি কেনেকৈ কৰিব লাগিব, 6টোক যদি আপুনি স্কুৱাৰ কৰে, 6টো স্কুৱাৰ কৰিলে কিমান হয়? 36 হয়। আৰু 5ক যদি স্কুৱাৰ কৰি দিওঁ কিমান হয়? 5 স্কুৱাৰ = 25। এতিয়া এই 36টোৰ পৰা আপুনি 25টো বিয়োগ কৰক।
36ৰ পৰা যদি 25টো বিয়োগ কৰে তেতিয়াহ'লে কিমান থাকে 11 থাকে এইটো হ'ল আমাৰ উত্তৰ কে কিমান নম্বৰত আহে 11 নম্বৰত আহে এতিয়া নিশ্চয় আপুনি বুজি পাইছে এইকেইটা কেনেকৈ উলিয়াব লাগিব যদি বুজি পাইছে ভিডিঅ'টো পজ কৰি এতিয়াই কমেণ্ট কৰি দিয়ক উত্তৰটো কি হ'ব তাৰপিছত মই উত্তৰ পোৱালৈ অপেক্ষা কৰক তাৰপিছত কিমান দিয়া আছে চাওক 8 - 7 এতিয়া কি কৰিম 8ক আমি স্কুৱেৰ কৰিম 8ক যদি স্কুৱেৰ কৰোঁ কিমান হ'ব 64 তাৰপিছত 7ক আমি স্কুৱেৰ কৰিম কিমান হ'ব 49 এতিয়া 8ৰ স্কুৱেৰ আৰু 7ৰ স্কুৱেৰ ইয়াক কি কৰিব লাগিব বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে কিমান হ'ব 15 এতিয়া 15 নম্বৰত কোনটো আহে 15 নম্বৰত আহে O গতিকে Oটো এনেধৰণে বহুৱা হৈ আছে তাৰপিছতো আপুনি নিশ্চয় বুজি পাইছে এনেধৰণে আছে এতিয়া এই যিটো প্ৰশ্ন সুধিছে এইটো কেনেধৰণে উলিয়াম ইয়াত চাওক 10ক আমি যদি স্কুৱেৰ কৰোঁ 10ক 10 10 গুণে কিমান হয় 100 হয় 9ক যদি স্কুৱেৰ কৰোঁ কিমান হয় 9 9 গুণে 9ক যদি আমি স্কুৱেৰ কৰোঁ 9 9 গুণে কিমান হয় 81 হয় এতিয়া 100ৰ পৰা যদি 81 বিয়োগ কৰোঁ কিমান থাকে 19 থাকে 19 নম্বৰত কোনটো এলফাবেট আহে 19 নম্বৰত আহে এছ এছ কোনটো অপশ্যনত আছে এছ আছে অপশ্যন চিত গতিকে অপশ্যন চি হ'ব শুদ্ধ 10 - 9 = কিমান হ'ব এছ হ'ব 4 নম্বৰ প্ৰশ্নটো চাওক কি দিয়া আছে তলত দিয়া সংখ্যা ঘৰটোত প্ৰশ্নবোধক চিহ্নৰ স্থানত কি বহিব ইয়াত এটা সংখ্যা ঘৰ দিয়া আছে ইয়াত প্ৰশ্নবোধক চিহ্নৰ স্থানত কি বহিব সুধিছে এটা সংখ্যা দিয়া হোৱা নাই ইয়াত মাজত দিয়া হোৱা নাই এই অপশ্যন কেইটাৰ পৰা কোনটো বহিব ইয়াত সুধিছে আমি কেনেধৰণে উলিয়াব লাগিব চাওক এনেধৰণৰ প্ৰশ্নসমূহ দিয়া থাকিলে প্ৰথমতে কি কৰিব লাগে ডাঙৰ সংখ্যাবোৰ ক'ত আছে আমি চাব লাগে এতিয়া ডাঙৰ সংখ্যা ক'ত আছে ইয়াত ডাঙৰ সংখ্যা আছে মাজৰ শাৰীটোত ইয়াত আছে 28 ইয়াত আছে 45 মাজত কি হ'ব আমি নাজানো উলিয়াব লাগিব আৰু কিনাৰত কি দিয়া আছে সৰু সৰু সংখ্যা দিয়া আছে এতিয়া আমি কি বুজিব লাগিব যে কিনাৰৰ এই সৰু সংখ্যা দুটাকে কিবা নহয় কিবা কৰি মাজৰ ডাঙৰ সংখ্যাটো উলিওৱা হৈছে এই দুটা সংখ্যা কিবা নহয় কিবা কৰি মাজৰ এই ডাঙৰ সংখ্যাটো উলিওৱা হৈছে ঠিক তেনেদৰে আমি 5 আৰু 3ক কিবা নহয় কিবা কৰি আমি মাজৰ সংখ্যাটো উলিয়াব লাগিব এতিয়া 8 আৰু 4ক আমি কি কৰিব পাৰোঁ 8 আৰু 4ক পূৰণ যদি কৰোঁ 4 8 গুণ কিমান হয় 32 হয় 32ৰ পৰা যদি আমি 4 বিয়োগ কৰি দিওঁ তেতিয়াহ'লে কিমান পাওঁ 28 পাওঁ 4 নম্বৰ প্ৰশ্নটো চাওক কি দিয়া আছে তলত দিয়া সংখ্যা ঘৰটোত প্ৰশ্নবোধক চিহ্নৰ স্থানত কি হ'ব ইয়াত এটা সংখ্যা ঘৰ দিয়া আছে আৰু এটা খালী ঠাই দিয়া আছে এই খালী ঠাইটোত কি হ'ব সুধিছে প্ৰশ্নবোধক চিহ্নৰ স্থানত কি বহিব 4টা অপশ্যন দিয়া আছে কোনটো হ'ব আপুনি যদি উত্তৰটো দিব পাৰে তেতিয়াহ'লে এতিয়া উত্তৰটো দি মই উত্তৰ পোৱালৈ অপেক্ষা কৰিব পাৰে ইয়াত চাওক এনেধৰণৰ প্ৰশ্ন দিয়া থাকিলে আমি কি কৰিব লাগিব প্ৰথমে আমি চাব লাগে যে ডাঙৰ সংখ্যাবোৰ ক'ত আছে ডাঙৰ সংখ্যাবোৰ ইয়াত ক'ত আছে ডাঙৰ সংখ্যাবোৰ মাজৰ শাৰীটোত আছে কিনাৰত আছে সৰু সৰু সংখ্যাকেইটা এতিয়া এই সৰু সংখ্যাকেইটাই কিবা নহয় কিবা কৰি মাজৰ ডাঙৰ সংখ্যাকেইটা বনোৱা হৈছে এতিয়া চাওক ইয়াত কি আছে 8 আৰু 4 আছে 8 আৰু 4ক আমি কি কৰিব পাৰোঁ যি আমি 48 কৰিব পাৰোঁ এতিয়া চাওক 8 4 গুণ যদি পূৰণ কৰে কিমান হয় 32 হয় কিন্তু ইয়াত দিয়া আছে 48 গতিকে এনেধৰণে নহ'ব ইয়াত আমি কি কৰিব লাগিব 8ক স্কুৱেৰ কৰিব লাগিব 8ক যদি স্কুৱেৰ কৰোঁ তেতিয়াহ'লে কিমান হয় 8 8 গুণে 64 হয় তাৰ পাছত আমি 4ক স্কুৱেৰ কৰিম 4ক স্কুৱেৰ কৰিলে কিমান হয় 4 4 গুণে 16 হয় এতিয়া 64ৰ পৰা যদি আমি 16 বিয়োগ কৰোঁ তেতিয়াহ'লে কিমান পাওঁ 48 48 পাওঁ এতিয়া আমি বুজিছোঁ 48টো ইয়াত কেনেধৰণে বহুৱা হৈছে তাৰপিছত আমি চাব লাগিব তলৰ শাৰীটো 45টো তেনেকৈ বহুৱা হৈছে নেকি সেইটো যদি ওলায় তেতিয়াহ'লে আমি মাজত কি বহিব সহজতে উলিয়াব পাৰিম এতিয়া চাওক ইয়াত কি দিয়া আছে 7 দিয়া আছে আৰু ইয়াত দিয়া আছে 2 7 আৰু 2ক কি কৰিব লাগিব স্কুৱেৰ কৰিব লাগিব 7ক যদি স্কুৱেৰ কৰে কিমান হয় 7 7 গুণে 49 হয় 2ক যদি স্কুৱেৰ কৰে কিমান হয় 2 2 গুণে 4 হয় 49ৰ পৰা যদি 4 বিয়োগ কৰে কিমান হয় 45 হয় 45 আছে ইয়াত দিয়া হয় গতিকে আমি বুজিলোঁ যে এনেধৰণেই উত্তৰটো উলিয়াব লাগিব এতিয়া ইয়াত কি দিয়া আছে চাওক এফালে দিয়া আছে 5 এফালে দিয়া আছে 3 5ক যদি স্কুৱেৰ কৰোঁ কিমান হয় 5ক স্কুৱেৰ কৰিলে হয় 25 তাৰপাছতে 3ক যদি স্কুৱেৰ কৰোঁ 3ক স্কুৱেৰ কৰিলে কিমান হয় 9 হয় 25ৰ পৰা যদি 9 বিয়োগ কৰোঁ কিমান থাকে 16 থাকে 16 কোনটো অপশ্যনত আছে অপশ্যন এত আছে গতিকে অপশ্যন এ হ'ব শুদ্ধ প্ৰশ্নবোধক স্থানত কি বহিব 16 বহিব আশা কৰোঁ আপুনি খুব ধুনীয়াকৈ এই প্ৰশ্নটো বুজি পাইছে কেনেধৰণে উলিয়াব লাগে এনেধৰণৰ প্ৰশ্ন আহিলে আপুনি নিশ্চয় পৰীক্ষাসমূহত অতি সহজতে উলিয়াব পাৰিব আহক পৰৱৰ্তী প্ৰশ্নটো চাওঁ একেবাৰে শেষৰ প্ৰশ্নটো চাওক কি আছে তলৰ শৃংখলাটোত পৰৱৰ্তী সংখ্যাটো কি হ'ব ইয়াত এটা শৃংখলা দিয়া আছে
ভালকৈ মন কৰিব ইয়াত পৰৱৰ্তী সংখ্যাটো কি হ'ব সুধিছে যদি আপুনি ইয়াৰ উত্তৰটো উলিয়াব পাৰে তেতিয়াহ'লে ভিডিঅ'টো পজ কৰি কমেণ্ট কৰক আৰু মই উত্তৰ কোৱালৈ অপেক্ষা কৰক ইয়াত চাওক কি দিয়া আছে প্ৰথমতে দিয়া আছে 6 তাৰপিছত দিয়া আছে 17 6 আৰু 17 কেনেধৰণে হ'ল 6ৰ পাছত আমি 17 কেনেধৰণে কৰিব পাৰোঁ তাৰপিছত 17ৰ পাছত দিয়া আছে 39 17ৰ পাছত 39 কেনেধৰণে হ'ল 39ৰ পাছত 72 কেনেধৰণে হ'ল তাৰপিছত আমি খালী ঠাইত কি সংখ্যা বহাম কেনেধৰণে উলিয়াম ইয়াত কি কৰা হৈছে চাওক 6ৰ লগত 11 যোগ কৰা হৈছে 6ৰ লগত 11 যোগ কৰি কিমান হৈছে 17 হৈছে 6ৰ লগত 11 যোগ কৰিলে কিমান হয় 17 হয় এতিয়া 17ৰ লগত আকৌ কি যোগ কৰা হৈছে 22 যোগ কৰা হৈছে 17ৰ লগত 22 যোগ কৰা হৈছে কিমান ওলাইছে 39 ওলাইছে এতিয়া 39ৰ লগত কি যোগ কৰা হৈছে আপুনি নিশ্চয় ধৰিব পাৰিছে 39ৰ লগত যোগ কৰা হৈছে 33 39ৰ লগত 33 যোগ কৰোঁতে কিমান ওলাইছে 72 ওলাইছে এতিয়া আমি সহজতে উত্তৰটো উলিয়াব পাৰিম এনেধৰণে শৃংখলাটো আগবাঢ়ি গৈছে আমি বুজি পালোৱেই এতিয়া উত্তৰ কৰোঁতে একো অসুবিধা নহ'ব এতিয়া 72ৰ লগত আমি কি প্লাছ কৰিব লাগিব 72ৰ লগত আমি প্লাছ কৰিব লাগিব 44 72ৰ লগত 44 প্লাছ কৰিলে কিমান হয় 116 116 কোনটো অপশ্যনত আছে অপশ্যন চিত আছে অপশ্যন চি হ'ব শুদ্ধ প্ৰশ্নবোধক চিহ্নৰ স্থানত কি বহিব 116 বহিব আশা কৰোঁ খুব ধুনীয়াকৈ আপুনি আটাইকেইটা প্ৰশ্ন বুজি পালে আৰু ভিডিঅ'টোৰ প্ৰথমতে যিটো প্ৰশ্ন সুধিছিলোঁ সেই প্ৰশ্নটোৰ উত্তৰ যদি আপুনি জানিছে তেতিয়াহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিব সকলোবোৰ ভিডিঅ' চাবলৈ ডেছক্ৰিপশ্যন চেক কৰক প্লেলিষ্টসমূহৰ লিংক পাব তাতে আপুনি ক্লিক কৰি ভিডিঅ'সমূহ চাব পাৰিব টেলিগ্ৰামত জইন হৈ ল'ব আমাৰ ফেচবুক পেজটো লাইক কৰিবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জয় আই অসম